মোৰ নাম শ্ৰী ডেইজি ডেকা, ঘৰ নিশ্চিমাবাৰী তিয়াজাৰ। হয়, মানে নাম গাব গলো, কম্পিটিশ্যন কৰিব গলো, কিন্তু ধৰ মানে পুৰস্কাৰ পাম বুলি যোৱা নাই। মানে ধৰ কি গলে নাম গাব গলে মানে যিখিনি নাজানা আছো মানে সেইখিনি জানা হম, অভিজ্ঞতা হব বুলি নাম ধৰিব গৈছিলো। যোৱাত মানে ভালে লাগিল নাম ধৰি, তাৰ পৰাও বহুত মানে ভাল হেৰিয়ে পালো, দৰ্শকৰ পৰাও বহুত মানে মৰম পালো। আৰু মানে ধৰ 2 দিন পাছত ৰিজাল্ট দিলে বোলে ফাৰ্ষ্ট পাইছো বুলি, কিন্তু বহুত ভাল লাগিছে শুনি কেনে, মনটো বহুত ভাল লাগিছে। নিজৰ প্ৰস্তুতি কেনেকে চলাই আছা? প্ৰস্তুতি মানে আৰু নাম ধৰি আছো, মানে কি হৰি নাম ধৰিবলৈ চবৰে মন যায়। মানে আগৰ পৰাই মন আছিলে নাগাৰা নাম ধৰিবৰ কাৰণে, মানে ধৰি ভাল পাওঁ। মোৰ মায়েও নাগাৰা নাম গাইছিলে, তাৰপিছত সৰুৰ পৰাই নাগাৰা নামৰ হেৰিটো পৰিস্থিতিটো পাইছো মই। তাৰপিছত মানে ধৰ বিয়া হৈ আহি কেনে এতিয়া আৰু ধৰ ইয়াতে এটা দল খুলিলো, খুলি কেনে তাৰপিছত এতিয়া আৰু নতুনকে এবছৰ হৈছে আমাৰ নাম গোৱা, মানে নামৰ দলটো হোৱা। গুৰু মোৰ কুসুম দেৱী বাইদেউ, অসমৰ জনপ্ৰিয় নাগাৰা নামৰ শিল্পী। তেওঁলৈ মই বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছো, আৰু তেওঁৰ আশীৰ্বাদ মোৰ সদায় মোৰ ওপৰত আছে। তেওঁ কয় সদায়, তেওঁ কৈছে বাৰু মানে নাগাৰা নাম গাব গলে মানে ধৰ যিকোনো মানে হেৰি কাৰণে আজিকালি যিখিনি মানে ধৰ কিছুমান নতুন হেৰি বিলাকে পাৰ্টি বিলাকে মানে যেনেকে নাম গায় তেনেকে নাগাবা, মানে ধৰ এটা সীমা ৰাখি নাম গাবা বুলি কয়। নাম গাইছো, মানে বিকৃত মানে তেনেকৈ গাব নালাগে, কিন্তু মই মানে কি ধৰ চবৰ পৰা চাই কেনে গোৱা নাই। মোৰ গুৰু কুসুম দেৱী বাইদেউ যেনেকে গাব দিছে তেনেকৈ গাইছো, মানে ধৰ এইটো নকৰিবা বাইদেউ যেনেকে। হয়। মাতি থৈ আহিছো প্ৰভু বৃদ্ধ বান্দৰ, দেৰিকৈ আহিব হেনোতে অ প্ৰভু, সেইকাৰণে পঠাই দিছে মোক। আৰু প্ৰভু, অতি বৃদ্ধ বান্দৰ সিটো অলয়চৰ, অতি বৃদ্ধ বান্দৰ সিটো অলয়চৰ, সেয়েহে প্ৰভু মই সেয়েহে প্ৰভু মই এৰি থৈ আহিলো, সেয়েহে প্ৰভু মই এৰি থৈ আহিলো। ধন্যবাদ। মানে ৰাইজক কি কম, সকলো ৰাইজে আশীৰ্বাদ কৰিব, মই যাতে নাগাৰা নাম গাই কেনে ভৱিষ্যতলৈ আগবাঢ়ি যাব পাৰো, তাৰে কামনা কৰিছো ৰাইজে।